লক্ষ্মী পূজাৰ আগদিনা আমি মানে মূৰ্তি আনিব যাম, চব কাম কৰিম। এতিয়া চাই থাকা। আমাৰ পূজা অনুষ্ঠান হৈছে আমি বেলেগে দুৰ্গা পূজা পাতে কিবা পাতে এটা সময়ত নহয় আমি বেলেগ একো নাই সেইখিনিয়ে আৰু ভাল লাগিছে আৰু প্ৰথম দিনা হিচাপে আজি ভাল লাগিছে। কালি 5 দিনা প্ৰগ্ৰেম কৰা গৈছে। কালি সাংস্কৃতিক সন্ধিয়া কাৰণ আছে। আজি ৰাতি কিবা অনুষ্ঠান আছে, নেক্সট ডেও আছে। 5 দিন গোটেইজন কাৰ্যসূচী ৰখা গৈছে। বাকী আপোনাৰ কেনেকুৱা হ'ব মানে কেনেকুৱা লাগিল? বৰ্তমান লক্ষ্মী পূজাটো আমি শোভাযাত্ৰা কৰি আহিলোঁ, এনজি বাৰু ভালেই লাগিল। বাকী চব কি সুধি আছে মানে খিচেৰি পাই নাই গৈছে বহুত ভাল লাগিছে, বহুত ভাল লাগিছে একদম। মই কৈলোঁ ৰ ভাল আমি যে লক্ষ্মী পূজা বাৰু ঠিকে গ'ল, দিনটো ভালে গ'ল। আৰু ৰাতি টকাই গীত আছে, আমি সকলোৱে চাম বাৰু। আৰু লক্ষ্মী পূজাৰ আয়োজনটো বহুত ভাল লাগিছে। কি ক'ম আৰু বহুত ঠিকে আছে। আৰু হৰজ্যোতি নতুনকৈ চেনেল এটা খুলিব গাইজ, তোমালোকে সকলোৱে চাব। আপলোড দিওঁ মোৰ চৰি মই তাৰমানে বহুত দিন গুৱাহাটীত আছিলোঁ চব তাৰমানে লক্ষ্মী পূজা আজি দ্বিতীয় নিশা। এই দ্বিতীয় নিশা আমাৰ আছে সাংস্কৃতিক সন্ধিয়া। আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈ আৰু মিছ জুলি এছা। আপোনাৰ পূজা কেনে লাগিল? ভাল লাগিল আৰু ফাংচন আছে বহুত
এটা ক'ত লক্ষিমা আছে যা তিনিও পান্তা বাহিনীৰ মেনেজাৰ আহিল আমাৰ অধ্যক্ষ আহিল ইতিমধ্যে এই মেনেজাৰ বছ চব আহিল এতিয়া এনজয় কৰা আজি আমাৰ মাজত থিয় কৰাবলৈ আমি উদযাপন কমিটিয়ে আনন্দিত হৈছোঁ উৎসাহিত হৈছোঁ নিজকে মনিত অনুভৱ কৰিছোঁ এই মহান শিল্পীগৰাকী আমি এই সুযোগতে আমাৰ কমিটিৰ তৰফৰ পৰা এই গুলাম গামোচাৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ মৰম যাচিব বিচাৰিছোঁ আৰু মৰম যাচিব আমাৰ এইবেলি ভৈৰৱেশ্বৰী লক্ষ্মী পূজাৰ অন্যতম প্রধাতা আমার পরিদর্শক পথ প্রদর্শক আমার মূল নেতৃত্ব বহন করি সম্মানীয় রবীন্দ্র কুমার নাথ এই আমার রবীন্দ্র কুমার নাথ হলি ফুলক কর্মচারী সম্বর্ধনা কংগ্রেসের মৌসুমীয়া রাজনৈতিক বিভাগ চাকরি বিচাৰিছোঁ বৰদৌল বিদ্যেশ্বৰী আঞ্চলিক শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ আজি অনুষ্ঠানৰ সকলো উদ্যোক্তালৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে ইমান সুন্দৰকৈ 28 তাৰিখৰ পৰা 1 নৱেম্বৰলৈকে যিবোৰ বৰ্ণাঢ্য আয়োজন কৰিছে
জ্ঞাপন কৰিব আমি জনকল্যাণ সংঘৰ মই এগৰাকী সাধাৰণ সম্পাদক হিচাপে আপোনালোকৰ ওচৰত কি বুলি আপোনালোক ধন্যবাদ কৃতজ্ঞতা জনাম মই ভাষা বিচাৰি পোৱা নাই। এনেকুৱা এটা মহান অনুষ্ঠান আপোনালোকে আমি দ্বিতীয় বৰ্ষৰ বাবে আয়োজন কৰিছোঁ। এই দ্বিতীয় বৰ্ষত আপোনালোকে যি সফলতা মোক দেখুৱাইছে উত্তৰ পূব ৰঙীয়া জনকল্যাণ সংঘই তাক কেতিয়াও নুই কৰিব নোৱাৰে। বহুত